দাদা হ্যাপি মেড লাইফ আছো দাদা নামনি খলমনি তুলি খোৱা মানুহজন ৰবিদা আছে এইফালে লগ পাই সেইফালে লগত আছে বৰ্ণালী বাইদেউ বাইদেউ ভালনে আপোনাৰ ভালনে বাইদেউ গুড আফটাৰনুন সকলোকে পিয়া পগ অন্য এটা ভিডিঅ'ৰ পৰা সকলোকে স্বাগতম জনাইছোঁ আমি যাবলৈ ওলাইছোঁ বৰ্তমান ঐশ্বৰ্য বৰপাত্ৰৰ বিয়ালৈ চাই থাকক আপোনালোকে ভিডিঅ'টো মই যাম মিলদা যাব পাৰ্থদা যাব আৰু এজন আহিছে চাই থাকক ভিডিঅ'টো কাম আপোনালোকে চাব দেই ধন্যবাদ এইফালে আহে আমি গাড়ীত বহি গৈ আছোঁ আৰু এজন দাদা এজন আমাৰ খুৰা য়' বয় এইফালে চাই দিয়ক আমি গৈ আছোঁ বৰ্তমান সৌ পথাৰলৈ ঐশ্বৰ্যদাৰ বিয়ালৈ এইফালে আহি আমি নামবৰ হাবি পাই গৈছোঁহি আহি এইমাত্ৰ নিচান দাহঁতক পালোহি আৰু চাহ অকণ খাই লৈছোঁ বমাই ধুনীয়াকৈ একদম লাৰু পিঠা বনাই থৈছে এয়া কাইদেউ বহুত দিনৰ মূৰত দেখিছোঁ মানুহটো অকণমান শকত হৈছে ফুলিছে এইফালে দেখিছে আমি পুৰা গিফ্ট উল্টা হৈছে গিফ্ট লৈ লৈছোঁ কেনেকুৱা লাগিছে বিয়া খাবলৈ আহিছে ভালেই ভাল মানে ভাল বুলি এতিয়া আমি তাত গৈ পোৱাৰ পাছত আমি তাৰ যিটো এক্সপিৰিয়েঞ্চ সেইটো মেইন ৰাস্তাৰ এক্সপিৰিয়েঞ্চখিনি বা ৰাস্তাখিনি ৰাস্তা এয়া চব বিয়া ঘৰ পাই গ'লোহি দাদা হ্যাপি মেড লাইফ নীলোৎপল দা কি খবৰ ভাল 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 খাই লোৱা এইফালে নীলোৎপল দা এয়া হৈ গ'ল পুৰা কি পোৱালি এয়া মাটান মাছ পনীৰ পোলাও কি আছে ঢেৰ আছে এই কাৰেণ্ট গুচি গ'ল সেইটোৱে বেয়া হৈ গ'ল চিজ এইটো ফ্লাছটো মাৰি দিছোঁ দেই ভালকৈ খাব গুচি উঠি নাযাব আকৌ মই সহায়হে কৰি আছোঁ চবকে এইফালে হৈ গ'ল মাটান এয়া আলু মাছ পনীৰ হা কাৰেণ্টে গুচি গ'ল আন্ধাৰে মুন্ধাৰে খাইছোঁ এতিয়া ঐশ্বৰ্যদা বিয়া কাৰেণ্ট আহি গ'ল দেই এইফালে এইটো হৈ গ'ল ৰিচিপশ্যন এৰিয়া এইফালে চব কি আইটেম আছে জেলেপি চেলেপি আদি কৰি মাছ মাংস পুৰা আছে ছাগলী মাংস গোল্লা খালে নাই নেখালে মানে সঁচাকৈ এখন বৰ ধুনীয়া বিয়া পাতিছে সেইকেইটা খায়ে আছিলে ইমান দেৰিলৈকে ব'লক
পাইছোঁ এতিয়া শৃংখল দাক পটককৈ লগ পাই গ'লো বিয়া ঘৰত ফটো চন্দ্ৰ আহিছে ৰভা তলত বহিছে তাকে দেখি আমাৰ কইনাই কঁকাল ঘূৰাই নাচিছে ৰামচন্দ্ৰ আহিছে ৰভা তলত বহিছে তাকে দেখি কইনা ঘৰত সোণা গধ উঠিছে নামনি খলখনি তুলি খোৱা মানুহজন লগ পাই গ'লো বে বাকী ভাল ন একদম মজা মই তোমাৰ ষ্টেটাছ চাই একদম পুৰা দেখি আছোঁ পুৰা বিয়া কোৱাকে খালাই বিয়া মজা কৰি ঘৰত আহিলোঁ মেলিলোঁ ৰবিদা আছে এইফালে ভালনে বাইদেউ এইফালে আমি বিয়া চিয়া খাই মেলি এতিয়া গাড়ীত বহিছোঁহি আৰু বহুত ভাল লাগিলে হয়নে কেনেকুৱা লাগিলে মজা লাগিলে নাই একদম খুব মজা লাগিলে ফাটি লাগিলে ফাটাফাটি একদম মানে এখন বৰ বেলেগ বিয়া যোন অহা নাই নহয় সি কিন্তু মিছ কৰিছে কিন্তু বিয়াখন মানে খাই মজা লাগিলে আৰু কিনো ক'ম শেষত আপোনালোকৰ যুগ্ম জীৱনৰ হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব হৈ যাব উঠা